এইটো এতিয়া ফটো উঠিব যাওঁতে তলত পৰিলে হয় এতিয়া পাৰিবানে থৰিব লাগিব ফটো উঠিব যাওঁতে চুচৰি গৈছে তললৈ One, two, three, jump! So what is up guys? Hope you have a great day. I'm here to make your day. I'm here to make you smile. So মই আছো ক'ত চনগাত ৰ'ব 1 মিনিট বলক আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ এক ছেকেণ্ড ৰিভাৰ্ছ মোড দেখিলেনে চৰাই উৰি গ'ল আৰু ময়ো হাফ পেণ্ট আৰু চেণ্ডেল পিন্ধি পেলাই ওলাই আহিলোঁ গৈ আছোঁ এতিয়া পবিত্ৰ অভিমুখে আহি পাই গ'লোঁ পবিত্ৰ ৰাস্তা নাযাওঁ দে মেকুৰীয়ে ৰাস্তা কাটিলে তো এনেকৈ আহি পাব এইখন খাকু তো আপুনি যদি গাড়ী আনিম বুলি ভাবিছে তেন্তে আপুনি আহিব নোৱাৰে আমাৰ আৰু বিন্দাছ গাড়ী নথকা মানুহ তো এনেকৈ পাৰ কৰিব লাগিব স্কুটি তো পাৰ হৈ পাম আমি এইখন দলং ভঙা দলং তো এটা মানুহ পাৰ হৈ গৈছে তো ভাই লোক মই আহি পালোঁ এতিয়া চনকা কেম্প ধুনীয়া এটুকুৰা ঠাই ইফালে আছে পাহাৰৰ তলত আছে কেম্প যদিহে আপুনি ৰাতি থকাকৈ আহিব খোজে তেন্তে ইয়াত থাকিবহি পাৰে সুন্দৰ এটুকুৰা ঠাই সুন্দৰ পৰিৱেশ ইফালে আছে ব্ৰহ্মপুত্ৰ সেই সিটো পাৰে আছে ধুনীয়া বালিচৰ তাত গৈ পেলাই আপুনি ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰে আৰু ধুনীয়াকৈ টাইম কটাব পাৰে সুন্দৰ এটুকুৰা ঠাই ধুনীয়া মুকলি বতাহ আৰু মই এতিয়া তললৈ যাব চেষ্টা কৰিম তো চাই থাকক তো মই আহিলোঁ ব্ৰহ্মপুত্ৰৰ পৰা বালিচৰলৈ আপোনালোকে দেখা পাইছে মোৰ পিছৰ ফালে চাওক কি ধুনীয়া ঠাই তো আপোনালোকৰ মনত আছে চাগে মই যে গৈছিলোঁ শ্বিলঙলৈ তো তাতো কোনো এটা মানুহ নাছিলে তো আজি আহিছোঁ ইয়াতো কোনো মানুহ নাই তো আমাক দেখি ভয় খায় ন তো বেছি দেৰি নকৰি চাই লওক চিনেমেটিক শ্বট জমনি কথাটো এইটো যে মই চেলফি ষ্টিকৰ জিপাত কেবল সেইপাত লগাই থৈছিলোঁ তাৰ কাৰণে যিটো ভইচ আহিব লাগিছিল সেইটো ৰেকৰ্ড নহ'ল অকল ভিডিঅ'টো ৰেকৰ্ড হৈ থাকিলে তো যিকেইটা ভিডিঅ' কৰিছিলোঁ মই ডাবিং কৰিম ঘৰত গৈ পেলাই তাৰ কাৰণে চৰি
এতিয়া মোৰ বন্ধু সিফালে ভিডিঅ' ব্লগ বনাই আছে আৰু মই আছোঁ ব্ৰহ্মপুত্ৰ পাৰত। ঐ দিওঁ নেকি জাপ মাৰি? ভাই জাপ মাৰি দিম বুলি কৈছোঁ, কিন্তু পানীত জাপ নামাৰোঁ, ইয়াতে জাপ মাৰিছোঁ। চাওক ঘৰৰ পৰা 2:30 আহিছিলোঁ, আৰু আমি এতিয়া আপোনাৰ কিমান হৈছে 4:30, 1 ঘণ্টাৰ বাদ, মাত্ৰ 20 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা। তো আপোনালোকে যদি ইয়াত অহা নাই আহিব পাৰে। মেইন কথা হ'ল অলপ আগতে দেখিলোঁ, দেখাই আছোঁ আপোনালোকক, আহক। এইবিলাক চাওক, এইটো কোনো পধ্যে ভাল নহয়। যদিহে আপুনি প্লাষ্টিকৰ বটল বা কিবা লৈ আহে তেনেহ'লে লগতে লৈ যাওক, ইয়াত যেন পেলাই থৈ নাযায়। তো আমি মানে এতিয়া সিফালে যাব ওলাইছোঁ। আমাৰ বন্ধুৱে কৈছে নাযাওঁ, কাৰণ এখেতে জোতা পিন্ধি আহিছে, মই পিন্ধি আহিছোঁ চেণ্ডেল। তো মোৰ কোনো আপত্তি নাই, মোৰ কোনো প্ৰব্লেম নাই, মোৰ বিন্দাছ, মই যাব পাৰোঁ। সেইটো প্ৰব্লেম হয়নে? কি ক'বা, যাবা নাই? ই পুৰা ভিডিঅ' কৰাত ব্যস্ত হৈ আছে। মই এইপিনে ফচি গ'লো, সি পুৰা ভিডিঅ' বনাই আছে, সি মোক পুৰা ঠেট দি আছে। আমাৰ এখেতে আহিব নোৱাৰে। কেনেকুৱা লাগিছে? বঢ়িয়া। ঐ জল্দি আহা। মই আছোঁ এটা দ্বীপৰ মাজত, চাৰিওফালে পানী। মই আহিলোঁ পানীৰ পৰা সাঁতুৰি। একেবাৰে বেয়া, বৰষুণ আহিছে, একদম ধুমাধুম যাব লাগিব। ৰাস্তাতে যদি পায় আমাৰ বহুত বেয়া অৱস্থা হ'ব, বৰষুণত তিতিব লাগিব। যদি বৰষুণত তিতি কমচে কম যদি জ্বৰ চৰ্দিও হয়, তেন্তে চবে ভাবিব মোক কৰোণা ভাইৰাছ হৈছে, মোক একাষৰীয়া কৰি থ'ব। মোক কিয় একাষৰীয়া কৰিলা বে? মই গৈ আছোঁ এতিয়া, পানী দেখিছে। একেবাৰে যাওঁ এতিয়া ঘৰলৈ বুলি ৰাওনা। মোৰ বন্ধুৱে মোক ফটো উঠাই আছে, মই গুৰুত্ব নিদিওঁ এইবিলাক। তাই যি নহওক ভাল লাগিল। চেণ্ডেল পাহৰি আহিছিলোঁ, খুলি থৈ গৈছিলোঁ এতিয়া। তো পিন্ধি লওঁ, ভৰিখন ধুই লওঁ। তো এতিয়া যাব লাগে, বহুত দেৰি হ'ল, আন্ধাৰ হৈ আহিছে, বৰষুণ আহিছে। তো আমি যাওঁ। তো নেক্সট ভিডিঅ' আহি আছে, ইমানতে শেষ কৰিছোঁ। এটা বাই স্মাইল। জয় আই অসম। ঘৰত থাকি মই একো নকওঁ বুলি ভাবিছিলোঁ, কিন্তু ক'বলৈ মই বাধ্য। মই কেইদিনমানৰ আগতে গৈছিলোঁ তালৈ, কিন্তু এতিয়া আমি ঘৰতে আছোঁ। আপোনালোকেও থাকক ঘৰতে থাকি যি কৰিব লগা আছে কৰক, কাম কৰিব লগা আছে কৰক না, মোবাইল চাওক। আপুনি যদি এনেকুৱা ঘৰতে শুই থাকক, কিন্তু ঘৰতে থাকক। যেতিয়া মই গৈছিলোঁ তেতিয়া ইমান এটা প্ৰভাৱ পৰা নাছিল যদিও এতিয়া ঘৰৰ চোতাল পালেহি পানী। তো আমি সাৱধান হ'বলৈ টাইম হ'ল। তো